আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আজি আমি জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে আৰু জাতীয় কংগ্ৰেছ দলৰ লগতে আমি সন্মিলিত বিৰোধী প্ৰাৰ্থী হিচাপে মই আজি 78 নং ধেমাজি বিধানসভা সমষ্টিৰ পৰা ইয়াতে নমিনেশ্যন দাখিল কৰিলোঁ আৰু আজি মুহূৰ্তত আমি ইতিমধ্যে আমাৰ নমিনেশ্যন দি আহিলোঁ। সকলো কথা কাগজ পত্ৰ আমি সুন্দৰভাৱে ইয়াত কৰিছোঁ। তাৰ লগতে আমি গোগামুখৰ পৰা আমাৰ দলীয় কাৰ্যকৰ্তাসকলে গোটেই কাৰ্যসূচীটো এক দীঘলীয়া প্ৰচেছনৰ যোগেদি আমাক ইয়ালৈ আগবঢ়াই আনিলে আৰু আমি এইখিনি আজি সুচাৰুৰূপে পালন কৰিছোঁ। মই সঠিকভাৱেই দৃঢ় বিশ্বাসী, কাৰণ ৰণোজ পেগু আজিৰ তাৰিখত আজি প্ৰাৰ্থী নহয়, ইয়াৰ আগতো জিকাৰ আগতো 11বাৰ ইলেকশ্যন খেলিছে। তেওঁ 14,000 ওপৰত ভোট পোৱা নাছিল। মই ইণ্ডিপেণ্ডেণ্ট খেলিও তাতকৈ বেছি ভোট পাইছিলোঁ। গতিকে মই এটা কথা কৈছোঁ যে শাসক দল হিচাপে তেওঁলোকৰ এটা শক্তি থাকিব স্বাভাৱিক কথা, কিন্তু বিৰোধী দল হিচাপে আমাৰ সাংগঠনিক যিটো শক্তি আছে এই শক্তিটোৱে আমি অতি সহজে ৰণোজ পেগু ডাঙৰীয়াক পৰাজিত কৰিব পৰা যাব। আৰু ইয়াত আমাৰ এইবাৰ আটাইতকৈ ডাঙৰ শক্তিটো হৈছে আমি সন্মিলিত বিৰোধী শক্তি তৈয়াৰ হৈছোঁ। যোৱাবাৰ বিধানসভা নিৰ্বাচনত আমি দেখিছোঁ মই কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিলোঁ, তেখেতে বিজেপি দলৰ প্ৰাৰ্থী থকাৰ পিছত জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ লগত আমাৰ যি ভোট বিভাজন হৈছিল, বিভাজনৰ সুযোগ হিচাপে তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ আচলতে গৰিষ্ঠ সংখ্যক ভোটৰ দ্বাৰা নিৰ্বাচিত হোৱা নাছিল। গতিকে আমি আজি কনফিডেণ্ট যে আমি এইটো নিৰ্বাচিত কৰিব পাৰিম। মই যদি এই প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁ, ৰণোজ পেগু ডাঙৰীয়াৰ দৃষ্টিশক্তি এনেকুৱা যে তেওঁ 5 বছৰ দিন শিক্ষামন্ত্ৰী হৈ থকাৰ পাছতো ধেমাজি জিলাখনত 1800খন স্কুল বন্ধ হৈ গ'ল, তাৰ পাছতো তেওঁ দেখি পোৱা নাই। গতিকে এনেকুৱা দৃষ্টিভংগী থকা ব্যক্তিয়ে অন্যক দেখি নোপোৱাটো অস্বাভাৱিক কথা, প্ৰথম কথা। দ্বিতীয় কথাটো মই তেখেতক কৈছোঁ যে তেখেতে নিৰ্দিষ্ট এটা অংশকে দৃষ্টি দেখে। ধেমাজিৰ বিভিন্ন গোটেই পৰিসৰটো তেওঁ কেতিয়াও দেখা নাই আৰু নেদেখেও, তেওঁ দেখাৰ মানসিকতাও নাই। নিৰ্দিষ্ট এটা অংশক তেওঁ যিহেতু চাবলৈ খোজা মানসিকতা, সেইকাৰণে তেওঁ অন্যক দেখা পোৱা নাই। আপোনালোকে যদি চায়, যিহেতু আপোনালোকে মিডিয়া মানুহ দেখিছে, 1,75,839 ভোটাৰ আছে। ইয়াতে 51,000 মিচিং ভোটাৰ আছে, 1,28,000 নন মিচিং ভোটাৰ আছে। যিটো ধাৰণা দিব খোজা হৈছে যে ইয়াত মিচিং ভোটাৰ সংখ্যা বেছি, অন্য ভোটাৰ। আমি অকল কোনো এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ ভোটাৰক লৈ পিনে নিৰ্বাচন খেলা নাই। আমি সকলো জনগোষ্ঠীক লৈ ৰাষ্ট্ৰীয় কংগ্ৰেছে আমি গোটেই ভাৰতবৰ্ষৰ যিমান জাতি জনগোষ্ঠী আছে সকলোক লৈ কংগ্ৰেছ দল গঠিত হৈছে। গতিকে অসমত আমি সকলো জাতি জনগোষ্ঠী লৈ আমি সন্মিলিতভাৱে ৰণোজ পেগু ডাঙৰীয়াই যদি তেওঁ অকল নিৰ্দিষ্ট জনগোষ্ঠীক লৈ খেলিব খুজিছে, সেইটো তেখেতৰ দৃষ্টিভংগী আৰু মানসিকতাই তেনেকুৱাই প্ৰকাশ কৰে। যিহেতু তেওঁ হুংকাৰহে দিছে, ত্যাগ কৰা নাই, মই এই বিষয়লৈ আজি মন্তব্য নকৰোঁ। ইয়াৰ বিষয়ে মই পৰৱৰ্তী সময়ত দিম।